নমস্কাৰ বন্ধুসকল, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম যে আমাৰ অসমখনত 22 নৱেম্বৰ তাৰিখৰ পৰা অৰ্থাৎ এইটো 22 নৱেম্বৰ অহা 22 নৱেম্বৰ তাৰিখৰ পৰা কিন্তু আমাৰ অসমত এছআৰ আৰম্ভ হ'ব। অহা 22 নৱেম্বৰ তাৰিখৰ পৰা কিন্তু আমাৰ অসমত এছআৰ আৰম্ভ হ'ব, স্পেচিয়েল ৰিভিজন। আৰু আকৌ আপোনালোকে নাভাবিব যে এছআইআৰ বুলি, এছআইআৰটো বেলেগ আৰু আপোনালোকৰ এছআৰটো সম্পূৰ্ণ ধৰণৰ দুয়োটা বেলেগ বেলেগ ধৰণৰ হয়। কিন্তু এতিয়া মই আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে আমাৰ অসমৰ যিকেইজন আপোনালোকে ভাৰতবৰ্ষৰ নাগৰিক হয় সেইসকলে আপোনালোকে কেনেকৈ আপোনালোকে এছআৰটো আপোনালোকে হেৰি কৰিব। 22 নৱেম্বৰৰ তাৰিখৰ পৰা কিন্তু আপোনালোকৰ ঘৰে ঘৰে বিয়লি গৈ কিন্তু আপোনালোকৰ সেই ডকুমেণ্টছখিনি আপোনালোকৰ ভেৰিফাই কৰিব বা সেইসকলে পৰীক্ষা নিৰীক্ষণ কৰিব। তাৰ পিছতে কিন্তু আপোনালোকৰ এছআৰ যিটো নাম আছে তাত কিন্তু আপোনালোকৰ নামখন অন্তৰ্ভুক্ত হ'ব। আৰু যিসকলে আপোনালোকে নতুনকৈ নেকি আপোনালোকে ভোটাৰ আইডিৰ কাৰণে বা ভোটাৰ হেৰিৰ কাৰণে আপোনালোকে অনলাইনত এপ্লাই কৰিছে বা আপোনালোকে অফলাইনত এপ্লাই কৰিছে বিয়লৰ হাতত, তেনেকুৱা ক্ষেত্ৰত কিন্তু সেইসকলৰ নামটো কিন্তু আপোনালোকৰ আহি যাব। আৰু অহা নিৰ্বাচনত অৰ্থাৎ 4 মাহ বা 3 মাহ আপোনালোকৰ বাকী আছে যিটো নিৰ্বাচন, এই নিৰ্বাচনত কিন্তু সেইসকলে ভোটো দিব পাৰিব। গতিকে আপোনালোকে কোনবিলাকৰ মানে আপোনালোকৰ নামখন কটা যাব মই পোনপ্ৰথমতে আপোনালোকক জনাই লৈছো। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব, তেতিয়াহে আপোনালোকে বুজিব যে আপুনি এছআৰৰ কাৰণে এজন যোগ্য হয় নে অযোগ্য হয়, আপুনি কোনসকলৰ নামখন তাৰ পৰা এছআৰৰ পৰা কাটি যাব আৰু কোনসকলৰ নামখন অন্তৰ্ভুক্ত কৰা হ'ব। এতিয়া মই পোনপ্ৰথমতে আপোনালোকক জনাই দিম যে আপোনালোকে যিসকলে ধৰি লওক আগতীয়াকৈ আপোনালোকে ধৰি লওক এজন মানুহ আপোনালোকৰ পৰিয়ালত মৰি গৈছে, তাৰ পিছতো যদি তাইৰ নামটো ভোটাৰৰ মানে যিটো আপোনালোকৰ লিষ্ট আছে, লিষ্টত যদি আহি আছে তেওঁৰ মৃত্যুৰ হেৰিটো মানে ইলেকশ্যন কমিশ্যনৰ অফিচাৰ বিলাকে তেওঁলোকৰ হেৰিটো আপোনালোকৰ গম পোৱা নাই বা তাতে আপোনালোকৰ নামটো অন্তৰ্ভুক্ত হৈ আছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু সেইসকলৰ নামখন কটা যাব। ধৰি লওক আপুনি বেলেগ ৰাজ্যৰ পৰা আপুনি অসমখনত আহিছে, অসমখনত অহাৰ পিছত যদি আপোনালোকে 20 বছৰ ইয়াত ৰখি গৈছে, তাৰ পিছত কিন্তু আপোনালোকে যদি তাতে আপোনালোকে ভোট প্ৰদান কৰি আছে আৰু ইয়াত যদি আপোনালোকে নতুনকৈ হেৰি কৰিব বিচাৰে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে নোৱাৰিব। যদি আপোনালোকে তাৰ পৰা প্ৰথমতে ধৰি লওক আপোনাৰ ঘৰটো বিহাৰ, যদি আপোনালোকে বিহাৰৰ পৰা প্ৰথমতে আপোনাৰ নামটো কাটি দিয়ে ভোটাৰ লিষ্টৰ পৰা বা ভোটাৰৰ হেৰিৰ পৰা কেন্দ্ৰৰ পৰা, তাৰ পিছতে কিন্তু আপোনালোকে অসমখনত নতুনকৈ মানে আপোনালোকে হেৰি কৰিব পাৰিব। আৰু এটা মই আপোনালোকক উদাহৰণ দিওঁ, যদি আপুনি এজন চৰকাৰী চাকৰিয়াল হয় বা আপুনি যিকোনো চৰকাৰী চাকৰিয়াল হয়, বেংকৰ জব যিকোনো ধৰণৰ আপুনি এজন যদি চৰকাৰী চাকৰিয়াল হয়, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ এটা অসুবিধা হ'ব পাৰে। যদি আপোনাৰ ঘৰটো মই ধৰি লৈছো বিহাৰত আপোনাৰ ঘৰটো, তাৰ পৰা যদি আপোনালোকে অসমত আহি কিবা চৰকাৰী চাকৰি কৰি আছে, যদি চৰকাৰী চাকৰি কৰি আছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে যদি অসমখনত গোটেই জীৱনটো আপোনালোকে পাৰ কৰিব বিচাৰে আৰু আপোনাৰ বাসস্থান হিচাপে আপুনি পৰিচিত কৰিব বিচাৰে চৰকাৰৰ চকুত, তাৰ পিছত কিন্তু আপোনালোকে এই কামটো আপোনালোকে কৰিব নোৱাৰিব। যদি আপুনি বাহিৰৰ এজন মানে চৰকাৰী চাকৰিয়াল হয় আৰু যদি আপোনালোকে আমাৰ অসমখনত চাকৰি কৰি আছে বা আপোনালোকে কিবা কাম কৰি খাই আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেইসকলে কোনো চান্স নাপাব আপোনালোকে ভোটাৰৰ হেৰিত আপোনালোকে নামটো অন্তৰ্ভুক্ত কৰিবলৈ। ইয়াৰ লগতে মই আপোনালোকক জনাই দিম যে আপোনালোকৰ কোনবিলাক ডকুমেণ্টছ বিয়লো আপোনালোকৰ ঘৰত আহি পৰীক্ষা নিৰীক্ষণ কৰিব। আপোনালোকে চাওক, আপোনালোকে যিসকলে ধৰি লওক ভোটাৰ আইডিৰ কাৰণে আপোনালোকে অনলাইনত এপ্লাই কৰিবলৈ গৈছিলে বা বিয়লৰ হাতত আপোনালোকে যিবোৰ ডকুমেণ্টছ আপোনালোকে জমা দিছিলে, সেম আপোনালোকে সেইকেইটা ডকুমেণ্টছে কিন্তু আপোনালোকে হেৰিত আপোনালোকৰ দিব লাগিব এছআৰত, অৰ্থাৎ স্পেচিয়েল ৰিভিজনত আপোনালোকৰ বিয়লো যেতিয়া আপোনালোকৰ ঘৰত পৰীক্ষা নিৰীক্ষণ কৰিবলৈ আহিব, তেতিয়া কিন্তু আপোনালোকে সেই ডকুমেণ্ট কেইটা আপোনালোকৰ দিব লাগিব। অন্যথা কিন্তু বৰ্তমান কিন্তু আপোনালোকৰ বহুত অসুবিধা হ'ব পাৰে। ইয়াৰ কাৰণে মই আপোনালোকক কৈছো যে আপোনালোকৰ সেইকেইটা ডকুমেণ্টছ কিন্তু আপোনালোকৰ বহুত জৰুৰী বা বহুত দৰকাৰী হ'ব। আৰু আপোনালোকে এই ভিডিঅ'টো আপোনালোকে সকলোকে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ভিডিঅ'টো চাই অলপ বুজিব পাৰে বা তেওঁলোকৰ কি ডকুমেণ্টছৰ হয় বা বেলেগ মানুহে কিবা কৈ আছে যে অমুক ডকুমেণ্টছটো আপোনালোকৰ লাগিব, তাত 500 টকা দি আছে, 1000 টকা দি আছে, 3000, 4000, 5000, বহুত মানুহে কিন্তু এতিয়া পইচা খৰচা কৰি আপোনালোকৰ হেৰি কৰিব। এই কাৰণে মই আপোনালোকক কৈ দিছো যে আপোনালোকে যিসকলে ভোটাৰ আইডিৰ কাৰণে যেতিয়া আপোনালোকে এপ্লাই কৰিছিলে আৰু আপোনালোকৰ কোনবিলাক মানে আপোনালোকৰ ডকুমেণ্টছখিনি আপোনালোকে দিছিলে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেই ডকুমেণ্টছখিনি আপোনালোকৰ এতিয়াও কিন্তু আপোনালোকৰ এছআৰ অৰ্থাৎ স্পেচিয়েল ৰিভিজনৰ কাৰণে আপোনালোকে বিয়লৰ হাতত কিন্তু আপোনালোকে সেইকেইটাই আপোনালোকে ডকুমেণ্টছ দিব ভেৰিফাই কৰিবলৈ বা পৰীক্ষা নিৰীক্ষণ কৰিবলৈ। গতিকে যদি এছআৰত আপোনালোকৰ আৰু কিবা সুধিবলগীয়া বা জানিবলগীয়া কুৱেশ্যন থাকে, তেনেহ'লে আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব, মই আপোনালোকক জনাবলৈ নাপাহৰিম। গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছো ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।